जुबां जुबां पे विर्द तेरा हर दिल में है तेरी इज्जत ऐ मां हम নিখিলৰ দোস্তৰ ভিডিঅ'সমূহ যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত থকা বেল বটনটো লাহেকৈ ক্লিক কৰি দিব তেতিয়া আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে সোনকালে পাই যাব। হাই গাইছ, নিখিলৰ দোস্তৰ আপোনালোকক স্বাগতম জনাওঁ। আপোনালোকে জানে আমি ইয়াত কিছুমান গানৰ বিষয়ে কথা পাতোঁ, কিন্তু আজি গান নহয়, এটা দুখ লগা ঘটনা। ধৰক এজন মানুহৰ ওপৰত মিছা অপবাদ এটা জাপি দিয়া হৈছে, সেইটোক লৈ আপোনালোকৰ লগত আজি কথা পাতিবলৈ হৈছোঁ। আহক, মানে কথাটো কি হ'ল আপোনালোকক কৈ দিলোঁ। কথাটো হ'ল যে ধৰক যোৱাকালি কিবা এটা অডিঅ' ক্লিপ মানুহে কৈছে জুবিনদাৰ মুখেৰে ওলোৱা বুলি, কিন্তু ধৰক কথাটোনো কি, আহক ভিডিঅ'টো চাই লওক, তাৰপিছত ভিডিঅ' অডিঅ' ক্লিপটো শুনি লওক। ঠিক আছে, আহক, লেটছ ষ্টাৰ্ট। পলিটিক্স নকৰিবা বন্ধু, ভাৰতৰত্ন। ইয়াত ভাৰতৰত্ন কিবা এটা কোৱা হৈছে, হয়নে নহয়? কিন্তু ধৰক ভইচটো শুনা মতে জুবিন গাৰ্গৰ যেন লাগিছে। কিন্তু আপোনালোকে কওক, জুবিন গাৰ্গৰ দৰে মাত বহুতে দিব জানে, মিমিক্ৰি বুলি কয় যিটোক, মিমিক্ৰি বহুতে দিব জানে। কিন্তু আপোনালোকে ঠিৰাং নেকি যে এইটো জুবিন গাৰ্গ? ধৰক ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈছে এই ভিডিঅ'টো। 12 মিনিটত গোটেই ভাৰতবৰ্ষই এই ভিডিঅ'টো দেখা পাইছে, কিন্তু আপোনালোকে ঠিৰাং নেকি যে এইটো জুবিন গাৰ্গ হয়? ঠিৰাং নহয়। তেনেহ'লে জুবিনদাৰ ওপৰত ইমান বেয়া বেয়া কমেণ্ট কিয়? মানুহে কৈছে যে বহুত বেয়া কাম কৰিছে। কি বেয়া কাম কৰিছে সেইটো কওক, বেয়া কাম কি কৰিছে? আৰু কৈছে ভূপেন হাজৰিকাক অপমান কৰিছে। এইটো অডিঅ' ক্লিপটোত ভূপেন হাজৰিকাৰ নামেই বুলি কোৱা হয়, নামে শুনা যোৱা নাই, হয়নে নহয়? আপোনালোকে শুনিছে নেকি এই অডিঅ' ক্লিপটোত ভূপেন হাজৰিকাৰ নাম? মই কিন্তু শুনা নাই। এইবিলাক মিছা অপবাদ বন্ধ কৰা, বুজি পাইছে? এজন ধৰা ডাঙৰ মানুহক অপমান কৰাটো একো ডাঙৰ কথা নহয়, কাৰণ ধৰা জুবিনদাক বেয়া পোৱা মানুহ বহুত আছে। চ' সেইসকলে এনি টাইম ধৰক কি কৰিব পাৰোঁ কি নকৰিব নোৱাৰোঁ সেইটোৱে ভাবি থাকে, হয়নে নহয়? চ' ভিডিঅ'টোত আপোনালোকে ভালকৈ শুনা নাপালে, ঠিক আছে, এবাৰ অৰিজিনেল ক্লিপটো শুনি লওক। পলিটিক্স নকৰিবা বন্ধু, বালৰ ভাৰতৰত্ন, খেলা জ্ঞানতা। ভিডিঅ'টো চালে গোটেইকেইজনে ন, যিসকল ভিউৱাৰ্ছে এই ভিডিঅ'টো চাই আছিলে শুনিলে কি হয়, ভূপেন হাজৰিকাৰ নাম উলিয়াইছে নেকি ইয়াত? মই কিন্তু ইয়াত এই ক্লিপটোত ভূপেন হাজৰিকাৰ নাম শুনা নাই, কেৱল কৈছে ভাৰতৰত্নক লৈ কিবা এটা কৈছে। সেইটো ধৰক যিটো শব্দ কৈছে সেইটো জুবিন গাৰ্গৰ একো নতুন শব্দ নহয়, বহুততে এইটো শব্দ জুবিন গাৰ্গে ইউজ কৰে। এই শব্দটো ভূপেন হাজৰিকাই ইউজ কৰিছে, ঘেণ্টা। জুবিন গাৰ্গে কৈছে ঘেণ্টা। এই ঘেণ্টা শব্দটো ভূপেন হাজৰিকাও বহুততে ইউজ কৰিছিলে নে কৰা নাই? ঠিক আছে, আপোনালোকে এই ক্লিপটো চাই লওক, ভূপেন হাজৰিকাই ক'ত ইউজ কৰিছিলে এই ক্লিপটো চাই লওক। টাকা দিয়ে নেকি বলে ভারত ইন্ডিয়ান মানি ঘন্টা মানি না মানি হল ডালর, আমি ডালরত ন, আমি খায়ার বিক্রি করো কান চলো আর পয়সা লম। ভিডিঅ'টো চালে কি শুনিলে? ভূপেন হাজৰিকাও কৈছিলে ঘেণ্টা বুলি, হয়নে নহয়? এতিয়া আপোনালোকে হেৰি কৰা মতে, মই শুনি পোৱা মতে বহুত এনেকুৱা আছে জুবিনদাৰ বিৰোধী, সেইসকলে হেনো বহুত থানাত কিবা জুবিনদাৰ ওপৰত কেছ দিছে। কিন্তু আপুনি ঠিৰা নেকি এইটো যে জুবিনদা হয়? আপুনি ক'ব পাৰিব সেইটো যে জুবিনদা? যদি পাৰে, যদি এইটো জুবিনদাই হয় তেনেহ'লে ঠিক আছে, ময়ো মানি ল'ম, বাৰু মানি ল'লোঁ এইটো জুবিনদা হয়। কিন্তু জুবিনদাৰ দ্বাৰা মাত মানি ল'ব এইটো জুবিনদাই হয়, কিন্তু জুবিনদাৰ দ্বাৰা মাত দিব পৰা আৰু এজন আছে, আৰু এজন নহয় বহুতজন আছে, কিন্তু মাত্ৰ মই এজনক দেখুৱাই লৈছোঁ আপোনালোকৰ আগত। সেই ক্লিপটো আপোনালোকে চাই লওক, তাৰপিছত ক'ব যে সেই ভিডিঅ'টো যোনটোত ধৰক জুবিনদাৰ তাৰমানে যোনটোৱে মিমিক্ৰি কৰে, সেই ল'ৰাটোৱে যেতিয়া কথা কৈছিলে সেইটোত কি জুবিনদা ভইচ অভাৰ কৰিবলৈ আহিছিলে নেকি? ভইচ অভাৰ কৰিবলৈ আহিছিলে? ঠিক আছে, সেই ভিডিঅ'টো চাই লওক। ভাল পাম। মই ভাস্কৰ পৰশ, মোৰ ঘৰ মঙলদৈত, মঙলদৈৰ ভিতৰৰ এখন গাঁও।
ইয়াতে গুৱাহাটীতে থাকোঁ কিবা এটা কৰি আছোঁ তো আজি বিৰাট এটা সৌভাগ্য আচলতে ফুকন দাক সকলোৱে চিনি পায় নতুনকৈ চিনাকি দিয়াৰ প্ৰয়োজন নাই এছামিছ চালে ভিডিঅ'টো ঠিক আছে এতিয়া আপোনালোকে কওক মোক আপোনালোকলৈ মোৰ পোনপটীয়া প্ৰশ্ন বুজি পাইছে পোনপটীয়া প্ৰশ্ন আপোনালোকে কওক যে এইটো ভিডিঅ'ত জুবিন গাৰ্গে ভইচ অভাৰ কৰিছিল নেকি যদি কৰা নাই তেতিয়াহ'লে যোনটো অডিঅ' ক্লিপ আহিছে ভাইৰেল হৈছে সেই অডিঅ' ক্লিপটো জুবিন গাৰ্গৰ নহ'বও পাৰে কাৰণ মিমিক্ৰি কৰিব পৰা বহুত আছে হয়নে নহয় হয়নে এনে কিবা এটা ভাইৰেল হ'ল বুলিয়ে সেইটো যে জুবিন দা হ'ব সেইটো কোনো মানে নাই হয়নে নহয় এতিয়া ধৰক টিকটকতে কিছুমানে ভলিকা বাহকলৈ কিবা এটা কৈছিলে কিন্তু জুবিন দা হৈছিল নেকি বহুতেতো মিমিক্ৰি কৰি বনাইছে ন সেইকাৰণে কৈছোঁ অযথা অপবাদ নিদিবা যাকে তাকে এতিয়া বৰ্তমান আমাৰ যিটো চলি আছে মানে কি ক'ম আৰু ইমান বহুত কাম কৰি আছে জুবিন দা হয়নে নহয় আপোনাৰ ৰাইজক লৈ বহুত কাম কৰি আছে বহুত চিন্তা কৰি আছে জুবিন দাই সেই সময়ত জুবিন দাক এটা বদনাম দিয়া হৈছে অপবাদ এটা দিয়া হৈছে হয়নে নহয় আৰু ভূপেন হাজৰিকাও ভাৰত ৰত্নক লৈ কিবা কিবি বনোৱা হৈছে মই ইমানখিনিও ক'ব নাযাওঁ কাৰণ পাব লাগে ভাৰত ৰত্ন পাব লাগে কিন্তু মোৰ এটা ধৰক কৈছোঁ আৰু আপোনালোকক ভাৰত ৰত্ন এতিয়া দি কি হ'ল মানুহটো মই এটা সঁচা কথা কৈছোঁ যাতে এইটো ভিডিঅ' ধৰক এণ্টাৰটেইনমেণ্টৰ কাৰণে হয় তথাপিও মই এইটো কথা কৈছোঁ যে ধৰক ভূপেন হাজৰিকাক এতিয়াহে দিব সময় পালে নেকি ভাৰত ৰত্ন এতিয়াহে সময় পালে নেকি জীয়াই থাকোঁতে ক'ত আছে ভাৰত ৰত্নটো তেতিয়াও দিব পাৰে ন এতিয়া তেতিয়া চাব নাহে ন তেওঁ যে ভাৰত ৰত্ন পাইছে জীয়াই থাকোঁতে দিব লাগিছিল ভাৰত ৰত্ন আৰু এইবিলাক যিটো অপবাদ জাপি দি লাভ নাই আৰু এটা বস্তু চাই লওকচোন তেওঁ নিজে কৈছে যে এইটো যোনটো ধৰক মিমিক্ৰি কৰে ভাস্কৰ পৰশ তেওঁ নিজে কৈছে যে এইটো ধৰক এটা পৰিস্থিতিত পৰি তেওঁ কিবা এটা বনাইছিলে এইটো কিন্তু এইটো জুবিন দাৰ নহয় চাই লওক চালে আপোনালোকে কি দেখিলে সকলোৱে নিশ্চয় পঢ়ি চালে ক্লিপটো কি হ'ব লাগে তেনেহ'লে ভিডিঅ'টোতো ক্লিপটো অডিঅ' হেৰিটোত যি লেখা আছে পিকচাৰটোত যি লেখা আছে মানে কি হয় আপোনালোকে খাটাং এইটো জুবিন দা নহয় হয়নে নহয় সেইকাৰণে অযথা হাল্লা কৰি লাভ নাই সেইকাৰণে আপোনালোকক কৈছোঁ এইটো ইমানতে সমাপ্ত কৰক অযথা আৰু হাল্লা কৰি লাভ নাই ভিডিঅ'টো ভাইৰেল কৰি লাভ নাই আপোনালোকে এটা কাম কৰক এই ভিডিঅ'টো আপোনালোকে ভাইৰেল কৰক যিমান পাৰে সিমান কাৰণ কিয় এইটোত মই ধৰক কাৰ সপেক্ষে কোৱা নাই কিন্তু মই সঁচা কথাটো কৈছোঁ মই কৈছোঁ আৰু এটা কথা কৈছোঁ যে ভাস্কৰ পৰশে জুবিন দাক বচাবলৈ এইটো কৰিব পাৰে সেইটো একো ডাঙৰ কথা নহয় জুবিন দাক কৰিব পাৰে কাৰণ ধৰক তেওঁ মই সিমানখিনিও নকওঁ যে ধৰক তেওঁ কি কেনেকুৱা সিমানখিনি নকওঁ কিন্তু ধৰক জুবিন দাক ক'বও পাৰে হয়নে নহয় এতিয়ালৈকে জুবিন দাৰ মুখেৰে আমি শুনি পোৱা নাই হয়নে সেইকাৰণে কৈছোঁ এইটো ভিডিঅ' ভাইৰেল কৰক যিমান পাৰে সিমান নিউজ চেনেলে TRPৰ কাৰণে নিজৰ ভিডিঅ' বনাই আছে হয়নে নহয় চ' নিউজ চেনেলৰ কাষ পাব লাগে এই ভিডিঅ'টো বুজি পাইছে ইয়াত ধৰক বহুতখিনি ক্লু দিয়া হৈছে এই ভিডিঅ'টোৰ যোগেদি মই যিটো ভিডিঅ' বনাই আছোঁ এই ভিডিঅ'টোৰ যোগেদি বহুতখিনি ক্লু দি আছোঁ আপোনালোক এভিডেঞ্চ জুবিন দাই কথাটো কৈছিল নে কোৱা নাই তাৰ এভিডেঞ্চ দি আছোঁ আপোনালোকক সেইকাৰণে কৈছোঁ ভিডিঅ'টো যিমান পাৰে সিমান ভাইৰেল কৰক চ' ভিডিঅ'টো ইমানেই আজিলৈ বেছি নকওঁ যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰি দিব লাইক এটাটো নিশ্চয় কৰে হয়নে নহয় চ' যদি আপুনি আমাৰ চেনেলত নতুন এনেকুৱা কিছুমান ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চ' আৰু যদি আমি ইয়াত আমি গানৰ বিষয়ে কথা পাতোঁ যদি নতুনখিনি কৈছোঁ আমাৰ গানৰ বিষয়ে কথা পাতোঁ চ' যদি আপোনাৰ তাত এনেকুৱা কিছুমান গান আছে আমাৰ হোৱাটছএপ নাম্বাৰ এটা আছে আমাৰ হোৱাটছএপ পেজো এটা আছে গাঁৱলীয়া জাব্ৰা বুলি তলৰ ডেছক্ৰিপশ্যনত দি দিম লিংকটো আৰু হোৱাটছএপ নাম্বাৰটো হ'ল 6003111449 এই দুটা হোৱাটছএপৰ যোগেদি এই দুটাতে আমাক কিছুমান ভিডিঅ' পঠাব পাৰে কিছুমান লিংক পঠাব পাৰে চ' আজিলৈ বিদায় জয় অসম